बर'फ्रा बुजिथ' हारसाखौ एसे एसे ना बुजिया होमबा नोंसोर रायलायग्रा बादिनो रायलायो आंबो हारसाखौ आंनाबो बारा जाखाया मिथिबाय नोंसोर जेरै रायलायो गामियाव बेबादिनो आंनि हारसायाबो मानो কিয় ভোট দিব লাগে বিপিএফ দলক এইটো আপোনালোকে সঁচাকৈ নিশ্চয় ভালকৈ বুজি পাইছে বিপিএফ দল আজি 15 বছৰ হ'ল 15 বছৰ বিপিএফ বিটিচি শাসন কৰাটো আৰু শাসন কৰিব 20-25 বছৰ জানে আৰু শাসন কৰিব মোৰ বয়সটো কিমান হৈছে জানে সেইদিনা দেখা নাই 50 বছৰ 50 বছৰ হৈছে মই 50 বছৰ যাবলৈ পইচা না দাখালি পিঠা খাদে না 1 তাৰিখত কেক খাদে 50 বছৰ আৰু 25 বছৰ থাকবানো 75 যাবে বিনি উনাवसो রিটায়ারমেন্ট ইয়াৰ পিছতহে রিটায়ার দিব 25 বছৰ আৰু যাব বিপিএফ ইয়াত কোনো দলে শাসন কৰিব নোৱাৰে আমি থাকা সময়ত কোন কংগ্ৰেছ কোন ইউডিএফ কোন বিজেপি কোন আপসুতো কাম নাই আপসুতো কি কৰি আছে শাল গছ কাটি পেলাই বিক্ৰী কৰি ইলেকশ্যন খেলিব বলে জানে শাল বিফাং এই কচুগাঁৱত শাল গাছ কাটি আছে ইহঁতে এই শাল গাছটো শেষ কৰিলে কি বিক্ৰী কৰি পেলাই ইলেকশ্যন খেলিব তাৰমানে পইচা নাই বোলে আপসু আৰু এনডিএফবি প্ৰগ্ৰেছিভ গভৰ্ণমেণ্ট গ্ৰুপ দুইটা মিলি শাল গাছ কাটি আছে পুৰা শাল এফালে বৰপেটাত আহে বাকী বেংগলত যায় পুৰা ধ্বংস কৰি আছে কাটি পেলাই বিক্ৰী কৰি আছে এই পইচা দি ইলেকশ্যন খেলিব বুলি কাটি আছে তো আপসুটো বাদ দিয়ে এইটো মানে হিচাপত নাহে আৰু জিন্দগী এই ইউজি প্ৰমোয়ে কেতিয়াবা ইলেকশ্যনত জিকিছে নেকি হিচাপ কৰতো কেতিয়াবা ইউজি প্ৰমোয়ে ইলেকশ্যন খেলি পেলাই জিকাৰ ৰেকৰ্ড আছে নেকি সেইদিনা পৰবাদৰত আহিছে বোলে কি কৈছে তাৰ মুখটো দেখা নাই কেনেকুৱা থেৰা আচল কথাটো নহ'ল ভিতৰত চব অপেনলি মানে খোলা খুলিকৈ সেই কথা ক'ব নোৱাৰে নকয়ে ভিতৰত একটা বাহিৰত একটা ইউজি প্ৰমৰ স্বভাৱটো এইটো আমি জানো না একেলগে আন্দোলনকাৰী মানুহ আমি জানো না ইউজি প্ৰমৰ কেনেকুৱা আমি জানো ভিতৰত একটা বাহিৰত একটা তাৰ কথাবিলাক এনেকুৱা মানুহ আৰু আমি প্ৰত্যেক তাক মানে ৰাজ্যসভাত তেতিয়া মোৰ চিজফায়াৰত আছিল জানে একৰ্ড হোৱা নাছিল মই চিজফায়াৰত আছিলোঁ এই সময়ত আমি ইউজি ব্ৰহ্মক ৰাজ্যসভাৰ এমপি পঠাইছিল এই 6 বছৰ কি কাম কৰিলে সি পাৰ্লিয়ামেণ্টত কেতিয়া কি কৰিছে সি ৰেকৰ্ড আছে বিটিচি বাকী ৰাজ্যৰ কাৰণে এই অঞ্চলৰ কাৰণে একো স্কিম আনিব পৰা নাই সি গৈছে আৰামত আহিছিল 6 বছৰ আমি পঠাইছিলোঁ বিজেপি তেতিয়া ইউডিএফ পোৱা নাছিলে বিজেপি এছজিপি আৰু আমি এছজিপিও আছিল না তেতিয়া লাগি এছজিপি আৰু বিজেপি পঠাই পেলাই আমি ৰাজ্যসভাৰ এমপি পঠাই দিছে ইউজি ব্ৰহ্মক 2000 কিবা মুঠতে আমি একৰ্ড হোৱা নাছিল হা 2004 একৰ্ড হোৱাৰ পিছত কিন্তু আমাৰ একৰ্ড হ'লেও বিলটো পাছ হোৱা নাছিল জাষ্ট একৰ্ড হৈছিলে আমাৰ বিল পাছ হৈছে 2005 একৰ্ড সময়ত একৰ্ড হোৱা আগত ক'ব লাগে চৰি মই পাহৰিছিলোঁ একৰ্ড হোৱা আগত 2002ত হৈছে আমাৰটো হৈছে 2003 যেতিয়া নেকি আমাৰ চুক্তি কৰিছিলে এই সময়ত সি বিটিচি একৰ্ডটো ৰিজেক্ট কৰিছে আপসু লিডাৰক হৈ পেলাই সি এমপি আছিলে আমাৰ একৰ্ডটো ৰিজেক্ট কৰিছে বিটিচিখौ চুক্তিখौ সাপোর্ট খালামাखै মানে মদত হোৱাকে বিটিচি চুক্তিটো ইউজি ব্ৰহ্ময়ে সাপোর্ট কৰা নাই রিজেক্ট কৰি দিছে আৰু এই সময়ত আপসু প্ৰেসিডেন্টৰ
এতিয়া আমাৰ তলত আহা এই আমাৰ ৰবিৰাম নাথেনী এই আপচৰ প্ৰেচিডেণ্ট আছে আমাৰ তলত আহি এতিয়া MLA হ'ব পাৰিছোঁ ৰবিৰাম নাথেনী মানে এইবিলাক গোটেই কিবাটো UG প্ৰমোদ BTC চুক্তি ৰিজেক্ট কৰাটো UG ব্ৰহ্ম আমাৰ BTC চুক্তি অসমৰ যিমান সংগঠন আছে যেনেকৈ গোৰ্খা ষ্টুডেণ্টছ ইউনিয়ন বা আমছু ৰাজবংশী সন্মিলনী এই সময়ত আক্ৰাসীম আছিলে আৰু বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যন ASU আৰু এনেকুৱা বহুত সংগঠন অসমত হিন্দীভাষী বহুত সংগঠন এই সময়ত আমাৰ BTC চুক্তিটো ছাপোৰ্ট কৰিছে বা সহযোগ কৰিছে দিব লাগে বুলি কিন্তু UG প্ৰমোদে ৰিজেক্ট কৰিছে এইবিলাক ৰেকৰ্ড আমাৰ আছে সহি নাই এই BTC চুক্তি ৰিজেক্ট কৰা মানুহটো আজি BTCৰ কাৰণে লাগি আছে BTCৰ কাৰণে লাগি আছে তো আমি কৈছোঁ যে BTCটো কেনেকুৱা আমি আগত চাব লাগিব আজি BTC বাকী ৰাইজে BTCৰ গোটেই 15 বছৰ BTCৰ ভাল না বেয়া আজিলৈকেও বহুত মানুহে মানে ভালকৈ খাবলৈ সুবিধা পোৱা নাই NDAP যেনেবা এতিয়া গোবিন্দ চিজফায়াৰত আছে গোবিন্দ গ্ৰুপ আৰু ইফালে ৰঞ্জন গ্ৰুপো চিজফায়াৰত আছে এতিয়া আৰু জংঘলত একটা আছে এই জংঘলত থকা সকলকো আমি আনিবৰ কাৰণে আমি যোগাযোগ কৰি আছোঁ বিধায়ক গ্ৰুপৰ লগত আহিব নিশ্চয় তেতিয়া বড়ো সমাজত গান কালচাৰটো বন্দুকৰ এই কিবাটো আমি চেষ্টা কৰিব পাৰিম আমি আলোচনা বা যোগাযোগ আমি কৰি আছোঁ বিধায়ক গ্ৰুপৰ লগত নিশ্চয় আহিব আমি ভাৰত চৰকাৰকো আমি অনুৰোধ কৰিছোঁ যে ইহঁতকো মাতি পেলাই আনি আলোচনা কৰিব লাগে আৰু আমি তিনিটা গ্ৰুপ ৰঞ্জন দৈমাৰী গোবিন্দ আৰু বিধায়ক গ্ৰুপ এই তিনিটা গ্ৰুপটো লৈ এটা কিবা একটা চুক্তি কৰিব লাগে বুলি আমি অনুৰোধ কৰি আহিছোঁ NDAP আৰু ASU NDAPয়ে আৰু ASUয়ে যিটো মেমৰেণ্ডাম দিছে সেইটো ময়ো ক'ব লাগিব চন্দন ব্ৰহ্মই জনাই দিছে মানে বড়ো ৰাজ্যক এনেকুৱা মিছা কথা কৈছে বিৰাট মিছা কথা এনেকুৱা কেনেকৈ ক'ব পাৰে ইহঁতে ছেপাৰেট ষ্টেটৰ নামত আলাদা বড়োলেণ্ডৰ নামত যিটো আন্দোলন কৰি আছে এইটোতো একদম নাটক ইমান কেনেকৈ পাৰে মেমৰেণ্ডাম কিবা একটা দিছে ওপৰত কিবা একটা কাম কৰি আছে এইটোৱে কৈ আছোঁ মই উৎসাহৰ খাপে এনেকুৱা বাহিৰত বেলেগ নিজৰ ভিতৰতো বেলেগ সেইটো কেতিয়াও খোলাখুলি নকৰিব UG প্ৰমোদ স্বভাৱ কামটো বেলেগ সেইটো আমি জানো তাৰ কথাবিলাক 6 জনগোষ্ঠীক কেতিয়াবা NOC দিছে ST হ'ব লাগে বুলি 2006 চনতে আমি সেইদিনা 2016 চনত NOC দিয়াটো আমাক কাঢ়ি দি আছে আৰু কৈ আছে যে হাগ্ৰামা মহিলাৰীক বয়কট হ'ব লাগে বয়কট কৰিব লাগে বড়ো সমাজৰ পৰা হাগ্ৰামা মহিলাৰীক বড়ো সমাজৰ পৰা বয়কট কৰিব লাগে বুলি এই UG প্ৰমোদ ASUৰ মানুহবিলাক কয় যদি মই বয়কট হ'ব লাগে এই 2006 চনত দিয়াটো আগত কৰক আগত হওক ইয়াৰ পিছত মই হওক বুলি কৈছোঁ মানে একেবাৰে ঠগাইছিল মানে চেষ্টা জাতিবোৰ চেষ্টা খালাম এনেকুৱা মিছা কৈ পেলাই বড়ো সমাজত এনেকুৱা প্ৰচাৰ কৰি আছে ছেপাৰেট ষ্টেটত বোলে আন্দোলন দিছে কি আপুনি মেমৰেণ্ডামত প্ৰাইম মিনিষ্টাৰৰ মেমৰেণ্ডামত কি দিছে ষ্টেট গভৰ্ণমেণ্টৰ চিফ মিনিষ্টাৰৰ মেমৰেণ্ডাম কি দিছে আমিতো একেই গভৰ্ণমেণ্ট না আপুনি য'ত যি দিব আমি চব পাই আমিতো একেই গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰৰ দিয়া মানে মোক দিয়া এফালে প্ৰাইম মিনিষ্টাৰৰ দিয়া মানে মোক দিয়া মইতো ভাবোই মই যিহেতু ইয়াৰ লোকেল গভৰ্ণমেণ্ট ক'ত ৰখাব পাৰিম হা ছেপাৰেট ষ্টেটৰ মেমৰেণ্ডাম দিয়া নাই আমি আজি খোলাখুলি নকৰি সময় আছে এইটো এই মেমৰেণ্ডামটো আমি খোলাখুলি কৰিম ক'লে হ'ল দেখাই দিলে হ'ল না চাউল চুটি আছে এনেকুৱা ক'লেও আমি আজিৰ দিনত এটা খোলাখুলি
বুলি নকয় আপচু মানুহবিলাকে ক'ব পাৰে অভিনয় ক'ব পাৰে আমি ছেপাৰেট ষ্টেটৰে মানে মেয়ৰতাত দিছে বুলি ক'ব পাৰে কিন্তু লিখিত এইটো নাই আমি নাজানে ইমান ভুটভোগ কৰি আছে বড়ো জাতি হা বড়ো জাতিखौ एथ' ভুটভোগ खालामगासिनो दं बिसोरो माबोरै हायो बेबायदि थगायनो जातिखौ नाटक खालामगासिनो दं जोंखौ ना बर' जातिखौ थगायनानै जों थानायाव बे मुरखावा बे इउसिया बे प्रमोदर दालालसो बेफारिसो आबसु प्रेसिडेन्टआ बेफारि मानो होनदों आंलाय मुख्य बेफारिखौसो प्रमोद बर' आबसु प्रेसिडेन्ट आबसु हल आमार बर' जातिर এটা জাতীয় সংগঠন যেনেকৈ আমসু যেনেকৈ গোর্খা স্টুডেন্ট যেনেকৈ আক্রাসু যেনেকৈ বেঙ্গলি ফেডারেশন যেনেকৈ মানে আদিবাসী ছাত্র সন্থা যেনেকৈ আছে এনেকুৱা বেঙ্গলীসকলৰ জাতীয় সংগঠনটো হ'ল বেঙ্গলি ফেডারেশন গোর্খাসকলৰ জাতীয় সংগঠনটো হ'ল গোর্খা স্টুডেন্টস ইউনিয়ন রাভাসকলৰটো রাভা স্টুডেন্টস ইউনিয়ন গাৰোসকলৰটো গাৰো স্টুডেন্টস ইউনিয়ন এইবিলাক এটা এটা জাতীয় সংগঠন মুসলিম ভাইসকলৰটো অল আসাম মাইনৰিটি স্টুডেন্টস ইউনিয়ন আমসু ঠিক তেনেকুৱা এপসু আমাৰ বড়ো জাতিৰ এটা জাতীয় সংগঠন এই এপসু এই জাতীয় সংগঠনটো লৈ পেলাই প্ৰমোদ বড়োৱে বেপাৰ কৰি আছে নিজৰ সম্পত্তি নিচিনা বিক্ৰী কৰিছে সেইদিনা তেজপুৰত কেণ্ডিডেট দিম বুলি কৈছিল এটা নিদিলে তাৰমানে বিজেপি নহ'লে কংগ্ৰেছে কিনিছে আপসু গৈ পেলাই আপসু বিক্ৰী কৰিছে না কৰা নাই এতিয়া প্ৰমোদ বড়োৱে নিজা সম্পত্তি বুলি ভাবি তাৰমানে সেই আগত কংগ্ৰেছৰ ওচৰত কৈছিল প্ৰমোদে পাত্তা পোৱা নাই আৰু এইফালে বিজেপিৰ ওচৰতো কৈছিল পাত্তা পোৱা নাই আৰু এই যে এআইইউডিএ আমিনৰ লগত আলোচনা হৈছে বুলি কৈছে কিন্তু পাত্তা পোৱা নাই এইকাৰণে আমি চেলেঞ্জ কৰিম বুলি মংগলদৈ আৰু তেজপুৰত কেণ্ডিডেট দিম বুলি কৈছে মংগলদৈত দিছে প্ৰদীপ দৈমাৰী আৰু এই তেজপুৰত এজন মহিলা আছিলে ইয়াক দিব দিয়া নাই তাৰমানে পইচা পাইছে এইকাৰণে তেজপুৰত দিয়া নাই প্ৰমোদ বড়ো এইটো আকলটো এইটো এইকাৰণে আমি বেপাৰী পইচা লৈ আহিছে প্ৰমোদে কংগ্ৰেছৰ পৰা লৈছে না বিজেপিৰ পৰা লৈছে না ইউডিএফৰ পৰা লৈছে মই নাজানো কিন্তু সি পইচা পোৱাৰ কাৰণে সেইটো উইথড্ৰ কৰিছে পাছ আৰু তাৰ পৰা পইচা লৈছে এইটোতো আমি ওলাব পাৰি টাইমেই নালাগে মই ওলাই দিয়া নাই সেইটো প্ৰমোদ বড়োৱে কংগ্ৰেছৰ পৰা লৈছে না বিজেপিৰ পৰা পইচা লৈছে সেইটো আমাক এক কথাও টাইম নালাগে এতিয়াই ফোন কৰিব পাৰিব কিমান দিছে নাই আমি দিয়া নাই আপোনালোকে কিবা দিছে নেকি দিছে দুইটা পাৰ্টিকে ফোন কৰিলে পাই যায় বিজেপিকে একবাৰ ফোন কৰ যদি দিয়া নাই বুলি কয় সিহঁতে দিয়া নাই বুলি ক'ব কংগ্ৰেছক একবাৰ ফোন কৰ আমি দিছোঁ উপায় নাই খুজি আছে কি কৰিম আমি দিছোঁ আমাক সহায় কৰিব বুলি এনেকুৱা ক'ব ঠাই নাথাকে এই প্ৰমোদ দুৰ্বলভাৱে আছে আমাৰ জাম্বা নিচিনা জাম্বা মানে जोंखौ फैसा लानानै सिरि थालायबाय बेफार खालामदों होनना बुंदों बेफारि जातीय संगठनखौ लानानै बेफारि खालामगासिनो मा मोनदोंब्ला बर' जातिखौ लानानै मा खेला खालामदोंब्ला आरो बे गबिन्द आरो बे प्रमोद एखे मानसि बे साल बिफां दानानै इलेक्सन गेलेग्राया मा जानोसै साल बिफां दानानै इलेक्सन गेलेनो नागिरनायाव मा जानो गोदाव सोराव जेबो जाया देरहाखाया देरहाखौनो बिफियोबानो बिफियोबो जिखिबो 100% দিবতো আমাকে ভোট না সাসাকে দিব থালা সাবিকে দিব না আমাকে নাঙ্গল बे आबसुआ दानि इलेक्सन गेलेनांगोन एफसिआर देरहायोबा मा खामानि मावगोन बुंनानै लायाखै माने आंथ' बुंबाय क'क्राझाराव बेनिफ्राय बड'लेण्ड नेशनेल हाइवे 6 जनगोष्ठीया एसटि जानांगौ ओमफ्राय आसामनि बे बानफारिखौ राष्ट्रीय समस्या हिसाबै लानांगौ ओमफ्राय आल्फा एनकेपि टेर' जेसेबां संगठन इन्सारजेन्सि संगठन एक्सट्रिमिस्ट
अर्गानाइजेसन दं बिसोरजों रायज्लायनानै समाधान खालामनानै होनांगौ होननानै आङो फैगौ 5 बोसोराव आं बे खामानिखौ मावबाय थागोन सरकार दानायनि उनाव मिथिबाय सायाव आन्दलन खालामबाय थादों रायजोखौ लानानै खिन्थु बिसिना सिङाव आलदासो बेखौ खाबाय जोङो दानि गथ'आल' सिङाव मा होखोमानो जों मोनखाजोब्बाय Itulah yang manusia itu awal katanya asik kita ambil dolar ya. Saya masih lagi di berburu pada siapa jadi boleh kau promote bepari absolut betul kita sih mungkin nak itu lah yang mati itu itu lah itu sih itu mereka semua kan raja kota kaya sih boleh sih itu lah kamu pilih dulu ya mas Bate. Bukan siapa ya? Siapa lagi orang amal itu meeting asal yang bawa nama Sorboga meeting asal. Sorboga kali di mana gue promote lagi. Lain apa thalang lu? Weh thalang pusing lain lagi nang itu.